বা উজিৰগাঁও দুৰ্গা পূজা উদযাপনৰ বিষয়ে আমি 4 দিনীয়া কাৰ্যসূচী লোৱা হৈছে। এই 4 দিনীয়া কাৰ্যসূচীত আমাৰ বিভিন্ন ধৰণৰ মানে নাম কীৰ্তন লগতে ভাগৱত এনেকুৱা 4 দিনৰ কাৰ্যসূচী আমাৰ চলিব। গতিকে আমাৰ সেই 4 দিনীয়া কাৰ্যসূচী লগতে আমাৰ সমূহ ৰাইজে সহযোগিতাৰ কাৰণে আমি অন্য বছৰ ধৰে এইবাৰো মানে দুৰ্গা পূজা উদযাপনটো আমি বহলভাৱে লোৱা হৈছে। সন্মতি হয় মানে সকলো ধৰণৰ মানে শান্তি সম্প্ৰীতিৰে পূজাখন চলাৰ কাৰণে আমাৰ সহযোগিতা ৰাইজে মানে কামনা কৰিছে। বিভিন্ন ধৰণৰ মানে এই মহাভাৰত থাকিব আৰু লগতে আইনাম ঘোষণা থাকিব আৰু লগতে আৰু ৰবিবাৰে থাকিব আমাৰ ধৰি লওক নাম তাৰপিছত থাকিব আমাৰ এইফালে খেৰাই আকৌ ডান্স কম্পিটিশ্যন আছে। এই 4 দিনত আমাৰ এই কাৰ্যসূচীটো আমি বহলভাৱে লোৱা হৈছে। সেইকাৰণে আমি ৰাইজৰ জনাইছোঁ সকলো আহি দলে দলে যোগদান কৰি যাতে আমাৰ এই পূজাস্থলী উপলক্ষত আমাৰ উজিৰগাঁৱৰ মন্দিৰৰ পূজাৰ সম্বন্ধত আমাৰ যি পূজাৰী যিটো পাতিছে সেই আমাৰ আজি ষষ্ঠী পূজাৰ সম্বন্ধতে আমাৰ এই উজিৰগাঁৱৰ ৰাইজসকলকো যে আৰু বাহিৰা সকলকো যাতে আমি সমূহকে ৰাইজকো মাতিছোঁ আৰু নিমন্ত্ৰণো কৰা হৈছে। এইবিলাকক মানে আমি ধন্যবাদ দিছোঁ। শ্ৰী দুৰ্গা দেৱী মাৰ যে আমাৰ যিটো শিলৰ মূৰ্তি আছে সেই শিৱটো আমাৰ ইতিমধ্যে আমাৰ শ্ৰী শ্ৰী দুৰ্গা পূজাৰ উপলক্ষটোত আমাৰ এতিয়া কালিৰ পৰা উদ্বোধনী হ'ব পূজাৰ সম্পৰ্কত। আৰু এইখিনিকে কৈ মই আমাৰ 256 বছৰ বয়স হৈছে, গতিকে সকলো ৰাইজেও এতিয়া গম পাইছে।